সিধা দে লক দক আৰম্ভ কৰক তাৰমানে মহামাত্ৰাটো আৰু বানপানী হৈছে গম পাইছোঁ মই এইটো কথা গম পাইছোঁ আমি যি কিহৰ বিষয়ে আলোচনা কৰিম আপুনি গম পাইছোঁ দৰ্শক কোনো স্বাগতম জনাইছোঁ আপোনাক শুনিছিলোঁ আজি আমি কথা পাতিম আজি কিহৰ বিষয়ে আলোচনা কৰিম আগবাৰ তেতিয়া জানো বুলি কৈছিল নাজনে যদি আজি আমি পাবজি বানা ফ্ৰী ফায়াৰৰ দৰ্শক কোনো স্বাগতম জনাইছোঁ আপোনাক শুনিছিলোঁ আজি আমি কথা পাতিম কি আজি মই ফ্ৰী ফায়াৰ না পাবজি তই পাবজি তই পাবজি যাওক হৈ গৈছে আৰু দৰ্শক কোনো স্বাগতম জনাইছোঁ আপোনাক শুনিছিলোঁ আজি আমি মোৰ নাম কি তোৰ নাম ডাইনামো যাওক দৰ্শক কোনো স্বাগতম জনাইছোঁ আপোনাক শুনিছিলোঁ আজি আমি কথা পাতিম কি এইটো কি ৰিক্সা না এইটো কি ৰিক্সা না তই হয় এইটো খুবেই কেছে লাগি হ'লে এইটো দৰ্শক কোনো স্বাগতম জনাইছোঁ আজি আমি আউট অফ নিউজলৈ আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি আনিম এই অসমৰ এজন বিখ্যাত ফ্ৰী ফায়াৰ প্লেয়াৰ আৰু অমিত খাই আমি অমিত খাইক আমাৰ ষ্টুডিঅ'ত মজিয়াবলৈ আহিবলৈ আমন্ত্ৰণ জনালোঁ বহক ভালকৈ আহিছে আপোনাৰ নামটো একবাৰ দৰ্শকক কৈ দিয়ক মোৰ নাম অমিত খাই এইটো আমাৰ অমিত খাই মই এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি যে ফ্ৰী ফায়াৰ খেলে আপুনি কেতিয়াৰ পৰা ফ্ৰী ফায়াৰ খেলি আহিছে মই মহাত্মা গান্ধীহঁতৰ লগতে মই ফ্ৰী ফায়াৰ খেলাম খেলছি দেই হ'ব কি মানে এইবিলাক মানে এইটো আমাৰ পাগল মানুহ আপুনি বেছি হেৰি কৰিব নালাগে ইমান দিনৰ পৰা যে আপুনি ফ্ৰী ফায়াৰ খেলিলে আপুনি ফ্ৰী ফায়াৰৰ পৰা কি বস্তু উপাৰ্জন কৰিলে মই কি বনাই সেইটো সোধক চব পাইছোঁ মোৰ পাব লগা বস্তু নাই আপুনি হায়াতো বেছি নাই পোৱা নাই তাৰপিছত আলোক পাইছি আলোক পোৱা নাই তে আপুনি কি বেছি মোৰ পাৰ্মানেণ্ট বুটবেগ লাগি মোৰ এটা হাফ পেণ্ট আছে এটা গেঞ্জি আছে আৰু মই মিনিটে মই হেৰি বদলাই থাকোঁ গান বদলাই থাকোঁ কিনকে গান আপুনি নাজানে নেকি গান ঘৰত আৰু সোমোৱাৰ লগে লগে ঘৰত গান পায়ে থাকে স্কাৰ পায় আৰু একে পায় আৰু MP40 পায় এইবিলাক পায় এইবিলাকতো পাৰ্মানেণ্ট বস্তু নহয় এইবিলাক ঘৰৰ ভিতৰত পায় পাৰ্মানেণ্ট বুলিব লাগি মোৰ হাফ পেণ্ট আৰু গেঞ্জি আছে হাফ পেণ্ট আৰু গেঞ্জি আছে নেকি তেনেহ'লে আপোনাৰতো এটা চাগৈ আপুনি ইমান ডাঙৰ প্লেয়াৰ যিহেতু আপোনাৰতো এটা গ্ৰুপ আছে ফ্ৰী ফায়াৰত সেই গ্ৰুপত কোন ব্যক্তি থাকে বিশেষকৈ আমাৰ সেইবিলাক চলমান খান থাকে হানি সিং থাকে আৰু শাহৰুখ খান থাকে আপুনি মনে মনে থাকক এতিয়া আপুনি যি ইমান দিন ফ্ৰী ফায়াৰ খেলে আপুনি নব্ৰা নে প্ৰ' মই এতিয়া ফাৰ্ষ্টতে প্ৰ' আছিলোঁ এতিয়া খেলাতে মই নব্ৰা মানে আপুনি খেলে থাকিলে তাৰমানে আপুনি কমেই ডাউনত আহি আছে নেকি ডাউনত এতিয়া আপোনাক মই এতিয়া বাদ দিলোঁ মই আমাৰ পাবজি প্লেয়াৰ এখেত আমাৰ অসমৰ বিখ্যাত এখেতক সুধিছোঁ দে কওক কি ক'ম মই পাবজিৰ বিষয়ে কওক মই মানে পাবজি আমাৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু অখিল গগৈ তামান খেলা আছিলে অখিল গগৈ আৰু মই প্ৰ' হৈছিলোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নামিতকৈ মৰে মানে কি মানে মই আপোনাৰ স্কোৱাডৰ কথা ক'ব দিয়া নাই পাবজিৰ আপুনি পাবজি কেতিয়াৰ পৰা খেলিছিল আৰু কি ওপৰত পাবজিৰ পৰা আপুনি অভিজ্ঞতা আহৰণ কৰিলে তাকে ক'বলৈ দিছোঁ আপোনাক মানে মই পাবজি বহু সৰুৰ পৰাই খেলিছিলোঁ মানে মই আপি চাপি মোক ভাল নাপায় আৰু সেইকাৰণে মই পাবজি খেলি থাকি 1999 চনৰ পৰা পাবজি খেলাইছিলোঁ আপুনি 1999 পৰা পাবজি খেলিলে পাবজিটো আমাৰ হেৰি হ'বলৈ 2 বছৰো হোৱা নাই এইটো আমি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল তাৰোপৰি আমাৰ অখিল গগৈ আমি চাপৰা মাৰি খেলিছিলোঁ চাপৰাটো মাৰাতে একদিন হিমন্ত বিশ্ব শৰ্মাৰ মাথাত পৰি ফাটি গ'ল সেইদিনাখনৰ পৰা তাৰমানে পাবজি হয় তাৰপিছত আৰু আমাৰ এতিয়া মোবাইলত চলাইছে হিমন্ত জুচুলি নে সেইকাৰণে নেকি সেইকাৰণে এতিয়া আপোনালোকে বৰ্তমান পাবজিত আপোনালোকৰ কি বস্তু পোৱা যায় সাধাৰণতে বহু বস্তু পোৱা যায় আমাৰ পাৰ্মানেণ্ট কাপোৰ স্কাৰেলৰ পাৰ্মানেণ্ট স্কিন তাৰোপৰি আমাৰ M4A1 ডেমেজ ক'বই নালাগে তাৰমানে লাগে দিলেই হয় পাৰ্মানেণ্ট বস্তু আছে আৰু বহুত আপনার পার্মানেন্ট বস্তু কি কি তার মানে এনে মোর পার্মানেন্ট বস্তু আছে একটু কাপড় এটা স্কিন
গান স্কাৰেলৰ নহয় এইটো আমাৰ শ্বৰ্ট গানৰ এটা স্কিনি আছে সৰু তোমাৰ 5 দিন মাত্ৰ